এনেকুৱা এতিয়া ডায়াবেটিছ পেচেণ্টত কি হয় নদীত বহুত পানী খেতি পথাৰত নাই সো ধানবিলাক শুকাই যায় সেম সিমিলাৰ কনসেপ্ট আপোনাৰ এবাৰ খাব দিনটোত সবাৰ খাওক আপুনি 2 বাটি দাইল ল'ব সবজি ল'ব মাছ 1 পিস ল'ব কণীৰ বগা দুটা ল'ব আৰু আম 2 পিস খাব নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিকালি বহুতৰে ডায়াবেটিছ থাকে মই ইতিমধ্যে ডায়াবেটিছৰ কথা আলোচনা কৰিছোঁ কিন্তু ডায়াবেটিছ ঘৰত বহি মাত্ৰ 10 দিনত আপুনি ঔষধ নোখোৱাকৈ কেনেধৰণে ঠিক কৰিব পাৰিব তাৰ ওপৰতে অলপ পাতিম কাৰণ বহুতে ঔষধ খাবলৈ বেয়া পায় ডায়াবেটিছ নিজে নিজে ঠিক হোৱাটো বিচাৰে কিছুমান অভ্যাসৰ জৰিয়তে ঠিক হোৱাটো বিচাৰে সেইখিনি সম্ভৱ নে সেইখিনি কথাই পাতিবলৈ মই পুনৰবাৰ এইটো ভিডিঅ' শ্বুট কৰিছোঁ ডক্টৰ ৰূপম চৌধুৰী ডাঙৰীয়াৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ এতিয়া মোৰ প্ৰশ্ন হ'ল কাৰণ কমেণ্ট বক্সত এনেধৰণৰ প্ৰশ্ন বহু আহি থাকে যে দৰৱ নোখোৱাকৈ অলপ কিছু শাৰীৰিক ব্যায়ামৰ জৰিয়তে বা কসৰতৰ জৰিয়তে বা খাদ্য অভ্যাসৰ জৰিয়তে আমি ডায়াবেটিছ ঠিক কৰিব পাৰোঁ নে নোৱাৰোঁ 10 দিন 15 দিন 20 দিন এমাহ দুমাহ সো 10 দিন 5 দিন বুলি ক'লে বিৰাট লিউক্ৰেটিভ হৈ যায় যেনেকৈ আপোনালোকে এডভাৰটাইজমেণ্টত পায় कि ये वाला खाइए ये पत्ता खाइए सब कुछ ठीक हो जाएगा बट लेट्स टॉक साइंस सो डायबिटीज এটা বেমাৰ নহয় এইটো এটা ডিসঅৰ্ডাৰ মানে কি আপোনাৰ শৰীৰৰ ইনসুলিন উৎপত্তি যেটো হয় এটো পেনক্ৰিয়াছৰ পৰা হয় ইনসুলিনৰ কাম হৈছে আপোনাৰ গ্লুকোজ বিলাক যেতিয়া খাদ্য আমি খাওঁ গ্লুকোজ বিলাক ব্লাডত যায় তেজত যায় সো তেজৰ পৰা সেই গ্লুকোজ বিলাক মাসলত যাব লাগিব মাসলত যাব ব্ৰেইনত যাব সব জায়গাতে সো দ্যাট উই ক্যান produce energy ATP production হয় আমি স্কুলত পঢ়িছিলো ক্ৰেব সাইকেল হয় সো তাৰ ইন্ধন হৈছে গ্লুকোজ সো নাও যেতিয়া ইনসুলিনৰ উৎপত্তিটো কমি যায় আপোনাৰ ইফালৰ গ্লুকোজ বিলাক ব্লাডৰ পৰা মাসলত আহিব নোৱাৰে কাৰণ কেৰিয়াৰটো আপোনাৰ ইন বিটুইন ইনসুলিন হয় ব্লাড বিলাক ইফালে থাকি সুগাৰ বিলাক ব্লাডতে থাকি যাব তাৰ মানে হাইপাৰগ্লাইসেমিয়া তো আপুনি যেতিয়া চেক কৰিব ব্লাডত বহুত হাই সুগাৰ কিন্তু মানুহ বিলাক দেখিব খিনাই গৈ আছে নহয় লেথাৰ্জি দিনটো একদম অবক লাগে কাৰণটো হৈছে ট্ৰান্সপোৰ্টেশনটো হোৱা নাই সো নাও এই ডিসঅৰ্ডাৰটোক আপুনি যদি ভাবে যে মই এদিনতে ঠিক কৰি দিম 10 দিনত ঠিক কৰি দিম এটো সম্ভৱ নহয় আৰু ৰিভাৰ্সাল যেটো ওয়াৰ্ড আছে আপোনালোকে এড বহুত দেখে সোশ্যাল মিডিয়াত গলে ৰিভাৰ্সাল অফ ডায়াবেটিছ বাট ৰিভাৰ্সাল কি বস্তুৰ কৰিব আপুনি ফৰ এক্সাম্পল কোভিড হৈছিলে ভাইৰেল ইনফেকশন হল ভাইৰাছটো মাৰি দিলে আপুনি ৰিভাৰ্সাল হৈ গল কন্ডিশনটো এইটোটো হেনিকো ইনফেকশন নহয় ইটস এ ডিসব্যালেন্স অফ বোথ দোজ থিংস ইনসুলিনৰ প্ৰডাকশন আৰু তাৰ ইউটিলাইজেশন টু প্ৰবলেম হয় টাইপ 2 ডায়াবেটিছত সো আমি কি কৰিব লাগিব তিনিটা পিলাৰ আছে ওয়ান ইজ এক্সাৰসাইজ সেকেন্ড ডায়েট থাৰ্ড ইজ ইনসুলিনটো বঢ়াব লাগিল শৰীৰত সো কি কৰিম খাদ্যই কমকে খাম কাৰণ তিতা তেজত ব্লাডটো আপোনাৰ তেজত সুগাৰটো কম হ'ব খাদ্যটো কমকে খালে সেকেন্ড থিং এক্সাৰসাইজ কিয় কৰিব লাগে ইনসুলিনে যেতিয়া গ্লুকোজটো ধৰি পেলাই লৈ আহে মাসলৰ গেট কিছুমান থাকে য'ত গ্লুকোজটো সোমাবৰ কাৰণে সো গেট বিলাক বন্ধ হৈ যায় তাক কয় ইনসুলিন ৰেজিস্ট্যান্স সো এই গেট বিলাক খুলিবৰ কাৰণে আপোনাক লাগিব এক্সাৰসাইজ সো দুটা মডেলিটি আমি গম পালো ডায়েট কমাই দিলে এক্সাৰসাইজ কৰিলে গেট বিলাক খুলি দিলে সো গ্লুকোজ বিলাক ব্লাডৰ পৰা ইফালে গুচি গ'ল মাসলত সো মাসলে শক্তি পালে থাৰ্ড বস্তু হৈছে কেৰিয়াৰটো বঢ়াব লাগিল ইনসুলিনটো তাৰ কাৰণে আমাৰ মেডিকেশন আছে ঔষধ সো নাও আপুনি যদি বহুত আৰ্লি ফেজ অফ ডায়াবেটিছ আছে প্ৰি ডায়াবেটিছ হৈ আছে যে সুগাৰটো অকমান বেছি দেখুন কেতিয়াবা 150 160 হয় ফাস্টিং 120 হয় সেই সময়ত তাৰ মানে কি হৈছে আপোনাৰ ইনসুলিন প্ৰডাকশনটো কমিছে হয় বাট আপুনি যদি ডায়েটটো কমাই দিয়ে আৰু ইফালে যদি গেট বিলাক খুলি দিয়ে তে সেইখিনি ইনসুলিনও কাম কৰিব মানে তেতিয়া তেওঁ সুগাৰ নহব ডায়াবেটিছ নহব ডায়াবেটিছ মানে সুগাৰটো হাই হৈ নাথাকিব ইফালৰ পৰা ইফালে আহি গ'ল সো নদীৰ পানী খেতি পথাৰত আহিলটো খেতি লহপহাই বাঢ়িব ন সো হেনিকুৱা এতিয়া ডায়াবেটিছ পেচেণ্টত কি হয় নদীত বহুত পানী খেতি পথাৰত নাই সো ধানবিলাক শুকাই যায় সেম সিমিলাৰ কনসেপ্ট আপোনাৰ সো আমি কি কৰিম খাদ্য কমাই দিম গেট বিলাক খুলি দিম এক্সাৰসাইজ কৰি পেলাই সুগাৰ বিলাক ইফালৰ পৰা ইফালে গুচি আহিব যেটো নৰ্মাল সিচুৱেচনত হ'ব লাগে সো হেনেকে আমি কিছুদিন যাব পাৰিম So this condition is called remission of diabetes. Remission of diabetes, not reversal of diabetes. So kiman dinoleke apuni eneke cholibo paribo nobody knows. It depends apunar insulin je komi goi ase pancreasor pora ki harot komi goi ase. Dekhibo kitiba kisu honkhok patient e 5 বছৰতে ইনসুলিনত আহি যায় কিছু সংখ্যক পেশেন্ট আছে 20-25 বছৰ খালি টেবলেট দুটা টেবলেট খাই আছে কিয় তেওঁলোকৰ ইনসুলিন প্ৰডাকশনটো ভালে আছে সো ভেৰিয়েবল বেলেগ পেশেন্টৰ ইনসুলিন কমাৰ হাৰটো বেলেগ সো ইন্ডিভিজুয়ালাইজ সো আপোনাক আমি ক'ব নোৱাৰো কোনজন পেশেন্টে বিনা ঔষধ কিমান দিন যাব পাৰিব যদি যাব পাৰে বিনা ঔষধ ভেৰি গুড আপোনাৰ ইনসুলিন প্ৰডাকশনটো ভালে আছে তাৰ মানে আৰু আপুনি ভালকে এক্সাৰসাইজ কৰি আছে আৰু ডায়েটটো কন্ট্ৰোল কৰি আছে তো
দিছ ৰিমিশ্যন তো আমি ক্লিনিকেলিও বহুত পেচেণ্টক মটিভেট কৰি পেলাই আমি এচিভ কৰিছোঁ য়াং পেচেণ্ট 2 বছৰ ডায়েবেটিছ হৈছে ঔষধ বন্ধ কৰি দিছোঁ বাট এতিয়া কিমান দিনলৈকে যাব নবডি হেজ দ্য কণ্ট্ৰল পেচেণ্টৰ কণ্ট্ৰল ক'লে ৰিভাৰ্চেল নহয় ৰেমিশ্যন আৰু ৰিভাৰ্চেল বুলি আচলতে ভুল এটা বাক্য ব্যৱহাৰ কৰি থাকে শব্দ এটা ব্যৱহাৰ কৰি থাকে আৰু ৰিভাৰ্চেল কেতিয়াও সম্ভৱ নহয় আৰু ইয়াৰ বাহিৰে বেলেগ উপায় নাই এইটোৱে একমাত্ৰ উপায় বুলি ক'ব পাৰোঁ ৱেল লাইফষ্টাইল মডিফিকেশ্যন চাওক লাইফষ্টাইল ডিজৰ্ডাৰ হয় ডিজিজ নহয় চ' লাইফষ্টাইলটো ভাল কৰি দিলে আপোনাৰ বহুতখিনি চুগাৰটো কমি আহিব লাইফষ্টাইল ভাল কৰা এইটোৱে কমকৈ খাওক অলপ ব্যায়াম কৰক আৰু এইবোৰ যি টি বস্তু বাহিৰা বস্তু নাখাব জাংক ফুড নাখাব ময়দাৰ বস্তু নাখাব চেনি চুগাৰ কোল্ড ড্ৰিংকছবিলাকটো আৰু এইবিলাক বিষ বুলি কওঁ আমি কোল্ড ড্ৰিংকছ তাতকেতো এলকহল খোৱা ভাল ইন এ লাইটাৰ নোট আপোনাৰ যিবিলাক কোল্ড ড্ৰিংকছ আছে তাত খালী চুগাৰ আছে আৰু একো নাই কাৰ্বনেটেড পানী আৰু তাত চুগাৰ এসোপা চ' সেইবিলাক এভইড কৰিব ময়দাৰ কথা ক'লোৱে পেষ্ট্ৰিজ বিস্কিটছ এইবিলাক কমকৈ খাব ফাইবাৰ জাতীয় বস্তু বেছিকৈ খাব আৰু আমাৰ ঘৰুৱা খাদ্যবিলাকেই ভাল শাক পাচলি যিটো বাট এই ভাতৰ মাত্ৰাটো অলপ কমাব লাগে আমি অসমীয়াবিলাক ভতুৱাটো অলপমান ৰাইচতটো হাই গ্লাইচেমিক ইণ্ডেক্স চ' আমি ভাতটো কমকৈ খাই তাৰ লগত আপুনি চব্জি গ্ৰীণ ভেজিটেবল লওক ফিছ লওক ন অসমীয়া খানা আমি আগতে ভাপত দিছিলোঁ আইতাহঁতে ভাপত দিছিলোঁ চিকেনে হওক এতিয়া আৰু ইমান সময় কাৰো তাতে নাই চ' ফাষ্ট ফুড ডিপ ফ্ৰাইড বস্তু বিচাৰে মানুহে KFC বিচাৰে সেইবিলাক হৈছে ট্ৰান্স ফেট বহুত থাকেতো শৰীৰৰ কাৰণে বেয়া আৰু হাই কেলৰি থাকে তো সেইটো এটা আৰু ব্যায়াম যিটো আমি 10,000 ষ্টেপছ দিনত ল'ব লাগে এতিয়াতো 10,000 ষ্টেপছ কাৰোৱেই নহয়গৈ ওচৰতে দোকানত গ'লেও স্কুটিখন লাগে চ' এইবিলাক বস্তু অকণমান আমি কণ্ট্ৰল কৰি আনিলে হয়তো আৰু ডায়েবেটিছটো আমি কমাব পাৰিম জনসাধাৰণক আৰু এটা কথা যে বহুতে ফ্ৰুটছ খোৱাৰ কথা কয় বহুতে ফ্ৰুটছ খায় কিন্তু আপুনি ক'লে এতিয়া জুচ বা ক'ল্ড ড্ৰিংকছটো খাবই নালাগে মই জনাত মই যিখিনি অলপ অধ্যয়ন কৰিছোঁ ফ্ৰুটছত থাকে ফ্ৰুক্টোজ আৰু যিবোৰ আপোনাৰ ক'ল্ড ড্ৰিংকছ বা এইবোৰ আপোনাৰ জুচ তাত থাকে গ্লুক'জ মানে ফ্ৰুক্টোজটোৱে ডাইৰেক্ট আমাৰ চুগাৰ নবঢ়ায় কিন্তু গ্লুক'জেটো পোনপটীয়াকৈ ইফেক্ট কৰি আপুনি ক'লে সেইকাৰণে ফ্ৰুটছ খাব পাৰেনে বাৰু ন কাৰেক্ট চাওক ফ্ৰুক্টোজ ইজ অলছ' চুগাৰ বাট ইট ইজ এ কমপ্লেক্স ফৰ্ম অফ চুগাৰ তো ফ্ৰুক্টোজটো ব্ৰেক ডাউন হৈ পেলাই ই আল্টিমেটলি গ্লুক'জেই বনিব চ' কিন্তু এই ডিৰেক্ট ৰিফাইণ্ড চুগাৰতকৈ বেটাৰ কাৰণ ৰিফাইণ্ড চুগাৰটো বহুত সোনকালে শৰীৰত এবজৰ্ব হৈ যায় তো চুগাৰটো বঢ়াই দিব মানে ফ্ৰুটছ মানুহে অলপ খাব পাৰিব ফ্ৰুটছ খাবতো আমি এলাউ কৰোঁ বাট কি ফ্ৰুট খাব সেইটো এটা কথা চ' ডায়েবেটিক পেচেণ্টত হাই গ্লাইচেমিক ইণ্ডেক্স ফ্ৰুট আপুনি 4টা ফ্ৰুটৰ কথা কওঁ আম কঁঠাল আঙুৰ আৰু কল কয় নহয় কল খালে বল পায় বুলি কয় হয় নাই মাৰাথন দৌৰিলে কল খায় ইমিডিয়েটলি আৰু গ্লুক'জ পানী খাইছিলে সৰুতে কিয় দিজ আ চ'ৰ্চ অফ ইমিডিয়েট এনাৰ্জি বিৰাট সোনকালে শৰীৰত এবজৰ্ব হৈ যাব এইকেইটা অলপ কমাই খালে হ'ল চবতছে বেষ্ট হৈছে মধুৰিআম আৰু আপেল চ' এপল কয় নহয় এন এপল ডে ডক্টৰে এনেই নকয় এপলৰ কেলৰি 0 চ' এপলটো আপোনাৰ ডাইজেষ্ট হওঁতে যিখিনি শৰীৰৰ পৰা এনাৰ্জি ব্যয় হয় সিমানে এনাৰ্জি কেলৰি থাকে তাতে বাট উই গেট অল দ্য ভাইটামিনছ ফাইবাৰ পাওঁ আমি চ' আপুনি জুচৰ কথা ক'লে জুচ একাপ বনাবলৈ 3টা মৌচম্বী ফৰ এক্সাম্পল লাগিলে চ' 3টা মৌচম্বীৰ গোটেই ফ্ৰুক্টোজখিনি পালোঁ ন তাতে আৰু ফাইবাৰখিনি পেলাই দিয়া গ'ল তাতকৈ আমি মৌচম্বীটো গোটেইটো খাওঁ মানে হোল ফ্ৰুট বুলি কয় আৰু গোটেই ফ্ৰুট মানে খাব পৰা ভিতৰত বেছিকৈ আপেল মধুৰিআম আৰু মৌচুমীটো এইবিলাক মডাৰেটত পৰে মই 4টা যে ক'লোঁ প্ৰথমতে সেইকেইটা হাই ইণ্ডেক্স এপল আৰু গুৱাভা মধুৰিআম আৰু আপেল এইকেইটা একদম ল' ইণ্ডেক্স চুগাৰ থাকে চ' বেছিকৈ খাব পাৰি বাকী যিমান ফ্ৰুট আছে চব মাজত আছে চ' আমি সেইকেইটা মডাৰেটলি খাব লাগে একেবাৰে আম কঁঠাল কল আৰু আঙুৰ পৰাপক্ষত কমকৈ খোৱা ভাল কেতিয়াবা বুদ্ধি এটা দি আছোঁ আপুনি ভাত এসাঁজত ভাত নাখাব 2 পিচ আম খাই দিব চ' কেলৰিটো বেলেঞ্চ হৈ গ'ল ইটছ অল এবাউট কাউণ্টিং ইয়ৰ কেলৰিজ তেতিয়া নাখাই যদি মই আম এটাও খাই দিওঁ আপুনি 2 বাটি দাইল ল'ব চব্জি ল'ব মাছ 1 পিচ ল'ব কণীৰ বগা 2টা ল'ব আৰু আম 2 পিচ খাব পানীটো খাব ইটছ এ হোল মিল অকল ভাতেই যে খাব লাগে এনেকুৱা কথা নাই নহয় আপুনি বাহিৰৰ কাণ্ট্ৰিটো যাবতো তেওঁলোকেতো ভাত নাখায় দে উইল টেক বিগ পিচ অফ মিট চুপ ল'ব লগত সৰু পিচ অফ ব্ৰেড এটা ল'লে যদি ল'লে নহ'লে নাই গ্লাছ অফ ৰেড ৱাইন ধৰক এনেকুৱাই তেওঁলোকৰ মিল কিন্তু বেলেঞ্চ হৈ থাকে কাৰেক্ট কাৰ্বহাইড্ৰেট প্ৰটিন আৰু ফেটৰ বেলেঞ্চটো থাকে চ' আমাৰ কি হয় 70% খালি বগা ভাত
নহয় হয় হয় সো কাৰ্বহাইড্ৰেট হৈ থাকিল আৰু মাছ মাংসৰ নামত আমি 2 পিচ মাছ আৰু পিচ মাছ ললো আৰু এখোপা ঝোল ঝোলত কি থাকে আপোনাৰ মছলা নিমখ আৰু পানী আৰু তেল সো দ্যাট ইজ নট হেলদি বুজিছোঁ মানে এই পদ্ধতিৰ জৰিয়তে আপুনি যিখিনি পদ্ধতি ক'লে আৰম্ভণিতে তাৰ জৰিয়তে আমাৰ চুগাৰ বা ডায়েবেটিছ নোহোৱাকৈ কিছু বছৰ থাকিব পৰা যায় আৰু যদি এটা সময়ত বাঢ়ি যায় তেনেহ'লে আপুনি আৰু ঔষধ ল'বই লাগিব কিন্তু ঔষধ যিসকলে খাব নিবিচাৰে তেওঁলোকৰ বাবে ব্যায়াম আৰু লগতে আপুনি ক'লে নহয় ব্যায়ামৰ লগতে খাদ্য অভ্যাসটো অলপ চেঞ্জ কৰা মানে খাদ্য কমকৈ খোৱাটো ভাল আৰু আপুনি যেনেধৰণে ক'লে তেনেধৰণে খাদ্যটো বেলেঞ্চ খাব দিনটোত সবাৰ খাওক অকণ কৰি খাওক টিফিন বক্স এটা ভোক লাগিবই নিদিব বেছি আমি দেখিছোঁ যে বেছি ভোক লাগিলে আমি কাৰ্বহাইড্ৰেটৰ ফালে বেছিকৈ যাওঁ ইণ্টাৰমিডিয়েট যে বহুতে ফাষ্টিং কৰে বেয়া নহয় বহুত এনেকুৱা মডেলিটিজ আছে ইণ্টাৰমিডিয়েট ফাষ্টিং তাৰপিছত আপোনাৰ ডেছ ডায়েট কিটো ডায়েট বাট চাইণ্টিফিক এভিডেঞ্চ যিমান ট্ৰায়েল হৈছে বেষ্ট ইজ স্মল এণ্ড ফ্ৰিকুৱেণ্ট মিল কাৰণ ইণ্টাৰমিডিয়েট ফাষ্টিংটো দেখা গৈছে যে বহুত সময় নোখোৱাকৈ থাকে সেইটো বেলেগ প্ৰব্লেমবিলাক আহিব আলচাৰ্ছ হ'ব গেষ্ট্ৰাইটিছ হ'ব কাৰণ হিউমেন বডিটো সেনেকুৱা বনোৱা নাইতো চ' আৰু লং টাৰ্ম নহয় কিছুদিন কৰিলে কিটো ডায়েট তাৰপিছত বাদ দি দিলে তো এতিয়া আকৌ ৰিবাউন্স হয় বস্তুবিলাক চ' চিম্পল জীৱনশৈলীটো অকণমান চিম্পল কৰি দিয়ক 3-4 ঘণ্টাৰ মূৰে মূৰে অকণ খাব মুগ অলপমান স্প্ৰাউট খাই দিলে অকণমান আকৌ ভোক লাগিলে অকণমান দাইল খাই দিলে তো সেনেকৈ যদি ফিছ 2 পিচ খাই দিলে বেছি ভোক লাগিব নিদিয়াটোৱে এটা পদ্ধতি ফ্ৰুটছ খালে মাজতে দেট ইজ হাউ উই কেন কণ্ট্ৰল ধন্যবাদ জনাইছোঁ হয় এইখিনি সময় আমাক দিয়াৰ বাবে আৰু আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব পাৰিব যদি উপকৃত হয় তেনেহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব ধন্যবাদ জনাইছোঁ